নমস্কাৰ সকলোকে সুপ্ৰভাত পুৱাতে এজাক বৰষুণ তাতে ঠাণ্ডা মৃদু বতাহ যিহেতু এতিয়া ঠাণ্ডা দিন আৰম্ভ হৈছে লাহেকৈ মনটো কিবা এটা ভাল লাগি গৈছে লগত শৰতৰ বতৰ যাৰ ফলত শেৱালি ফুলে সুবাস ছটিয়াই যাৰ সুবাসে যাৰ সান্নিধ্যত কহুৱায়ো নাচে লগতে আশাৰ চেঁচা বতাহ জাতিয়ে মনটোত বৰকৈ বোলে দেহ মন জোৰ কৰি পেলোৱাকৈ সঁচাকৈ কিবা এটা ভাল লাগে নহয়নে আৰু এতিয়া লাহেকৈ আমাৰ পূজাবিলাক আৰম্ভ হৈ গৈছে যিহেতু শাৰদীয় বতৰ কিবা এটা ভালো লাগে সকলোৰে মনবোৰ আৰু পৰি এইফালে আছক আজি যিহেতু আমাৰ এনিভাৰ্চাৰী আছে ঘৰতে সৰু সুৰাকৈ কেক এটা বনাইছিলোঁ তাকে আপোনালোকক দেখুৱাম খুব সহজতে বনাব পৰা হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ মই পুনৰ অন্যতা হ'বলৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি 7 অক্টোবৰ 2011 চনৰ 7 অক্টোবৰ আজিৰ দিনটোতে মই যুগ্ম জীৱনৰ পাতনি মেলিছিলোঁ আমি দুয়ো আৰু চাওঁতে দিনবোৰ কেনেদৰে গৈ থাকে গমেই নাপাওঁ সময়বোৰ পটাপট গৈ থাকে কিন্তু স্মৃতি সদায় মনত সজীৱ হৈ থাকে আৰু তেনেদৰে আজিও সেই দিনটো পালেহি এই বছৰৰ বাকী এই সময়ছোৱাত 2011 চনৰ পৰা আজি 2023 চনৰ এই বছৰ এই সময়ত আমি বহুতো কিছু আমি দুখৰো অতিক্ৰম কৰি আহিছোঁ কিছু দিন সময় আৰু সুখৰো তেনেদৰে অতিক্ৰম কৰিছোঁ সেইকাৰণে কোৱা হয় জীৱনটো সুখ দুখৰ সমাহাৰ আৰু আজি দুখৰ কথা বিশেষভাৱে কৈ নাথাকোঁ আৰু আজি দিনটো আমাৰ কাৰণে স্পেচিয়েল আৰু ভগৱানৰ ওচৰত ৰাতিপুৱাই প্ৰাৰ্থনা কৰিলোঁ আশীৰ্বাদ কৰক আমি দুয়ো ভালে থাকোঁ বিশেষকৈ স্বাস্থ্য দুয়োৰে ভালে থাকক আৰু স্বাস্থ্য ভালে থাকিলেহে আমি জীৱনটো উপভোগ কৰিব পাৰোঁ সুন্দৰকৈ উদযাপন কৰিব পাৰোঁ লগতে আপোনালোক সকলোৰে স্বাস্থ্য ভালে থাকক তাৰে কামনা কৰিছোঁ আৰু খং ৰাগবোৰ থাকিবই দুয়োৰে আছে খং ৰাগ কেতিয়াবা সৰু সুৰা খুচকুটীয়া কিবাকিবি হয়ো কাৰণ খং ৰাগ এই অভিমানবোৰে মৰম স্নেহ সোমাই থাকে এই অভিমানবোৰৰ মাজত হয়তো সকলোৰে হয় কেতিয়াবা হ'বও লাগে ন ইমানো একে জিকি নহওক এতিয়া ভাবিছোঁ মানে খাই বৈ সকলো কাম বন কৰি আজৰি হ'লোঁ ৰাতিপুৱা আগবেলা এতিয়া লাহেকৈ কেক এটা বনাম কি কৰিব পাৰোঁ তাকে সৰুকৈ এনিভাৰ্চাৰী ভ্লগ এতিয়া এফালে এয়া এটা পাত্ৰ লৈছোঁ আৰু লগতে লৈ লৈছোঁ মিল্ক বিকিজ বিস্কুট যিহেতু মিল্ক বিকিজ বিস্কুট আছিল মোৰ ওচৰত সেইবাবে ল'লোঁ তাৰোপৰি যদি এনেকুৱা ধৰণৰ বেলেগ বিস্কুট থাকে সেই তেনেকুৱা বিস্কুট ল'লেও হয় আৰু মই মিল্ক বিকিজ ল'লোঁ লগতে এতিয়া গোটেইখিনি মই মিহি কৰি আনিলোঁ মিক্সিত এইফালে 1 চামুচ মই দি দিছোঁ বেকিং পাউডাৰ আৰু এনেদৰে দি পেলাই লগত এটা দি দিছোঁ কণী নিদিলেও হয় কিন্তু কণী দিলে অকণ ফুলে সেইবাবে দিলোঁ আৰু এটা বাতিত ভাঙি ল'লোঁ লগতে এয়া কণীখিনিও তাতে মিহলাই দিলোঁ এতিয়া ভালকৈ গোটেইখিনি মই মিলাই ল'ম এয়া চাওক গোটেইখিনি সানি লৈছোঁ লগতে লৈ লৈছোঁ গাখীৰ অলপমান এনেকৈ গিলাচত আধা গিলাচ লৈ লৈছোঁ তাতে এতিয়া অলপ দি মই মিহলাম গোটেইখিনি একেবাৰতে নাই দিয়া কাৰণ একেবাৰতে দিলে গোটেইখিনি বেছি পনীয়া হৈ যাব পাৰে যে নিৰ্দিষ্ট জোখত নহ'ব পাৰে সেইবাবে মই অলপকৈ এনেদৰে সানি ল'লোঁ এতিয়া মোৰ জোখৰ হৈ গ'ল এয়া চাওক এনেদৰে ফেটি ল'লোঁ এতিয়া ইফালে মই এটা পাত্ৰ ল'লোঁ তাতে অকণমান ৰিফাইন তেল সানিলোঁ আৰু তাতে মানে কেক বনাম সেইবাবে নিৰ্দিষ্ট জোখত মই কাগজ এখিলা কাটি ল'লোঁ তাতে দি ল'লোঁ তাৰপিছত লাহেকৈ কেকখিনি ঢালি দিলোঁ এতিয়া গোটেইখিনি হৈ গ'ল অকণমান টকটকাই দিছোঁ এতিয়া গোটেইখিনি মিলি যায় একেলগে এতিয়া ইফালে এটা কুকাৰ পাতিলোঁ তাতে ষ্টেণ্ডডাল পাতি তাতে মই দি দিলোঁ আৰু সাফৰ লগাই দিলোঁ আৰু এইফালে প্ৰায় 20 মিনিটৰ পিছত মোৰ কেক ৰেডি এয়া চাওক ধুনীয়াকৈ কেক হৈ গ'ল আৰু ইফালে মই ঠাণ্ডা হ'বৰ কাৰণে অলপ সময় থৈলোঁ এতিয়া ঠাণ্ডা হৈ গ'ল এখন প্লেটত গোটেই কেকটো মই এনেদৰে নমাই দিলোঁ আৰু ইফালে লাহেকৈ কাগজখিলা আঁতৰাই দিলোঁ আৰু বাতিটোৰ নিচিনা হৈ গৈছে চাওকচোন কিমান ধুনীয়া লাগিছে কিবা এটা আৰু পূৰা ছফ্ট হৈছে আৰু গোটেইখিনি সিজিও গৈছে বাতিৰ কেক কি ধুনীয়া হৈছে নহয়নে দেখিবলৈ আৰু অকণমান সজাম নিজৰ মতে সেইবাবে অৰিঅ' বিস্কুট চকলেট আৰু এইফালে চেৰি এতিয়া এয়া চক কেকটো ডেক'ৰেশ্যন কৰিবৰ কাৰণে সেইবাবে মই লৈ লৈছিলোঁ অৰিঅ' বিস্কুট সেয়াও 1 পেকেটে আছে তাকো সৰু তাকে কিবাকিবিকৈ সজাম আৰু এফালে অৰিঅ' বিস্কুটৰ তাৰ মাজৰ যিখিনি ক্ৰীম সেইখিনি মই লাহেকৈ এখন কটাৰীয়ে লাহেকৈ এৰুৱাই লৈছোঁ আৰু বাকী যিখিনি ক্ৰীমখিনি এৰুৱাৰ পিছত যিখিনি বিস্কুট থাকি যায় সেইখিনিও মই কিবা এটা কৰিব লাগিব তাৰ আগতে ক্ৰীমখিনি এনেকৈ দুটুকুৰা কৰি কাটিছোঁ বাকী ক্ৰীমখিনি ভাগিলে 4 পিচে ওলালেগৈ বাকীখিনি আমাৰ পিহুৱে খাই পেলালে যি কি নহওক এতিয়া বিস্কুট যিখিনি থাকিলে সেইখিনি মই মিক্সি বাউলত মিহি কৰি আনিলোঁ আৰু এইখিনি কি কৰিম আপোনালোকক দেখুৱাই থাকিম চাই থাকিব খালি শেষলৈকে ভিডিঅ'টো আৰু ইফালে মিহি কৰি অনাৰ পিছত এটা পাত্ৰত গোটেইখিনি মই নমাই দিলোঁ আৰু সেইখিনিও তেনেকৈ অকণমান গাখীৰ দি গোটেইখিনি মই মিলাই লৈছোঁ অকণমান গুলি ল'ম এয়া চাওক ধুনীয়াকৈ এনেকৈ অলপকৈ গাখীৰ দি মই মিলাই লৈছোঁ
এয়া মোৰ হৈ গ'ল আৰু ইফালে মই কেকটো আনিলোঁ আৰু ধুনীয়াকৈ মিলাই দিছোঁ। অৱশ্যে আপোনালোকে ইয়াত মানে দুভাগ কৰি পেলাই লগাওঁ বুলি ক'লেও লগাব পাৰে, কিন্তু মই কৈছোঁ মোৰ একেবাৰে কম মানে সৰু পেকেট এটা, তাকে নুজুৰিব যে, সেইকাৰণে মই তেনেকৈ আৰু ওপৰতে এনেকৈ দি দিলোঁ। আৰু ইফালে যিখিনি মই কাটিছিলোঁ ক্ৰীম, সেইখিনিয়ে মই গোলাপ ফুল এপহি বনাম বুলি ভাবিছোঁ। আৰু সেয়া চাওকচোন, এনেকৈ পকাই পকাই দুটুকুৰি কৰি কৰি মিলাই মিলাই এনেকৈ মই বনাই দিলোঁ এপাক গোলাপ ফুল। আৰু এয়া চাওক হৈ গ'ল। অৱশ্যে গোলাপ ফুলপাহ ইমান ভাল নহ'লে, কিন্তু ভাগি ভাগি গৈছে। যি কি নহওক, তাৰ ওপৰতে চেৰি আছিলে, চেৰিও তেনেকৈ 3টা দি দিলোঁ। এয়া লগতে যিটো মই ডেইৰী মিল্ক মানে চকলেটটো লৈছিলোঁ, তাৰে এটুকুৰি ভাঙি এনেদৰে সজাই দিলোঁ। আৰু এইফালে মোৰ এনিভাৰ্চাৰী কেক ৰেডি, একেবাৰে চেনিবিহীন কেক। আপোনালোকে যদি মন যায় বনাব পাৰিব খুব সহজতে। আপোনালোকৰ বন্ধু বান্ধৱী বা আপোনালোকৰ প্ৰিয়জনক বা আপোনাৰ আপোন মানুহক সকলোকে এনেকৈ পটককৈ বনাই দিওঁ বুলি ক'লে দিব পাৰে। এইফালে আমাৰ গৰম গৰম চিংৰা, লালমোহন আৰু এইফালে বিস্কুট, কেক। আমাৰ এনিভাৰ্চাৰী ৰেডি। এনেদৰে আজি আবেলিটো কেক কাটি মেলি খালোঁ। আৰু সঁচাকৈ কেকটো খুব ধুনীয়াকৈ ফুলিলে আৰু ধুনীয়াকৈ সিজিলে। আপোনালোকক দেখুৱাইছোঁৱে, একদম চেনি নিদিয়াকৈ বনোৱা। অৱশ্যে যিসকলে চেঠা বেছিকৈ খাই দিব পাৰে, যিহেতু বিস্কুটত মিঠা থাকেই, সেইবাবে মই চেনি দিয়া নাই। লগতে ভাইটি এজন আহিছিলে আৰু আমাৰ এনিভাৰ্চাৰী বুলি তেওঁকো চাহ খোৱালোঁ। লগতে চকলেটৰ পেকেট এটা আৰু গণেশ মূৰ্তি আৰু 2জন একেলগে থৈছোঁ। আৰু এজন দিছিলে, এজনা দিছিলে মোৰ ভণ্টি, আগতে দিছিলে, কিন্তু একেলগে থৈ দিছোঁ। আৰু ৰাতি যিহেতু এনিভাৰ্চাৰী স্পেচিয়েল বুলি ৰাতি খাজ হাঁহৰ মাংসৰ লগত খাম, সেইবাবে কেনেকৈ বনাইছিলোঁ, কি কৰিছিলোঁ সেইবিলাক নেদেখাওঁ। আৰু কোমোৰাৰ লগত বনাইছিলোঁ, ঘৰৰে কোমোৰা আছিল আৰু খুবেই টেষ্টি হৈছিলে। খুব ধুনীয়া তেলো ওলাইছিলে। কোনে কোনে খাই ভাল পায় হাঁহৰ মাংস ক'বচোন। আৰু এনেদৰে আজি দিনটো পাৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে ভ্লগটো চাই। সামৰণি মাৰোঁ আজি ভ্লগটো। যদিহে ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ আহিম পুনৰ অন্য এটা ভ্লগ লৈ। আজিলৈ ধন্যবাদ। আৰু শেষত জনাবলৈ নাপাহৰিব আজি ভ্লগটো চাই কেনেকুৱা পালে। বাই বাই।